হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মই মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। ভিডিঅ'টো দেখি নিশ্চয় আপোনালোকে ধৰিব পাৰিছে যে কি হৈ আছে ইয়াত। আচলতে আমি ক্লাছ 10 গোটেইখিনি টিমে আছোঁ আৰু টিম বা গোটেইখিনি ফ্ৰেণ্ডছে আছোঁ, এনেকৈ ক'লেও ভুল নহয়। আৰু লগতে আজি যিখিনি কৰি আছোঁ হৈছে সেইখিনি টিচাৰ্ছ ডে প্ৰিপাৰেশ্যনছ, মানে ডেক'ৰেশ্যনছখিনি আমি কেনেকৈ কি কৰিছিলোঁ। আৰু এইখিনি হৈছে ডান্স, মানে ক্লাছ 8ৰ ডান্স আছিল, যিটো মই শিকাই আছিলোঁ। আৰু সিহঁতে খুব ভালেই নাচিছিল। আৰু কিন্তু ষ্টেজত যিদিনাখন সিহঁতে নাচিছিল ন, সেইটো ভিডিঅ'হে মই কৰিব নোৱাৰিলোঁ, কিয়নো সেইদিনাখন আচলতে মই বেলেগ এটা কামত আছিলোঁ কাৰণে সিহঁতৰ ডান্সটোৱে মই চাব নাপালোঁ। কিন্তু যি কি নহওক, এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক কৈছোঁ যে সঁচাই তোমালোকে খুবেই ভাল নাচিছিলা। আৰু এইখিনি সময় হৈছে টিচাৰ্ছ ডে ডেক'ৰেশ্যন কৰি থকাৰ সময়খিনি। আৰু জানেই আৰু আপোনালোকে গোটেইখিনি ফ্ৰেণ্ডছ এনেকৈ একলগ হ'লে আমাৰ পাগলামিবোৰ ষ্টাৰ্ট হয় বুলি। আৰু জানেই আৰু মানে নক'লে আপোনালোকে বুজি পায়, কাৰণ যিহেতু যোনে আমাৰ এজত আছে সিহঁতে হয়তো এতিয়া সেইখিনি অনুভৱ লৈ আছে, কিন্তু যোনে সেইখিনি ষ্টেজ পাৰ হৈ আহিছে জানে আৰু যে এইখিনি মমেণ্ট কিমান মানে স্পেচিয়েল থাকে। চ' তাকে কৈছোঁ, ক'বলৈ আৰু বিশেষ একো নাই, আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো শেষলৈ চাব আৰু চাই কেনেকুৱা পাই জনাব। আৰু ভিডিঅ'টো স্কিপ নকৰিব, কিয়নো টিচাৰ্ছ ডে ভিডিঅ' ইয়াতে এড হৈ আছে। আহি পাইছে কল্যাণী মেম, আৰু ব্লগটো আপোনালোকক মই 4-5 দিনৰ পিছত দিম। আৰু মেম, হেপী টিচাৰ্ছ ডে। থেংক ইউ। গাইজ, ইমান মেইনটেইনত টিচাৰ্ছ ডে পাতাটো সহজ কথা নহয়। ভৰি হাত পূৰা বিষাই গৈছে। দীক্ষিতা ভাগৰ লাগিছেনে? কৈ দিয়া না, টিচাৰ্ছ ডে এনেকৈ পাতা ইমান সহজ কথা নহয়। চিনিয়ৰবিলাকৰ ইমান দায়িত্ব পৰে, ভাগৰ কিবা হৈ গৈছে হালত। তুমি কৈ দিয়া কিবা, দিয়া না, কৈ দিয়া। লাগিছে বহুত ঠাণ্ডা। যদি বোলে গোটেই মেইনটেইনত কৰিব পাৰে তেনেহ'লে ভাল, কিন্তু যদি বোলে অলপ অলপ খেলি মেলি হয় নহয় ন, গোটেইখিনিয়ে খেলি মেলি হৈ যায়। তো সেইকাৰণে এইবিলাক কৰাটো বৰ ৰিস্কি হয় আৰু বহুত মেইনটেইনৰো হয়।
Para lại.